যিকোনো কামত ঘৰৰ পৰা নোলাব। যদি একেবাৰে বহুত লাগতিয়াল বস্তু তেতিয়াহে ওলাব, তাৰ আগত নোলাবই। কাৰণ জনসমাগমত গ'লে, জনসাধাৰণৰ লগত গ'লে এজনৰ পৰা আনজনলৈ বিয়পি পৰে এই কৰোণা ভাইৰাছ। সেইকাৰণে আপোনালোকে ঘৰৰ পৰা যিমান পাৰে নোলাবই ঘৰৰ পৰা। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ৰাহুল আমিন ব্লগ। মই আজি বহুদিন পিছত এখন ভিডিঅ' লৈ আহিলোঁ। তো কৰোণা ভাইৰাছৰ আতংকৰ কাৰণে ক'তো যাব পৰা নাই, চাৰিওফালে হাহাকাৰ লাগি আছে। যোৱাকালি আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে জনতা কাৰফিউ দিছিলে, তো কাৰফিউৰ কাৰণে চব বন্ধ আছিলে। যোৱাকালি ওলাম বুলি ভাবিলোঁ, তথাপিও ভাবিলোঁ যে নাই, এনেকুৱা যোৱা বেয়া কথা। নিজৰ লাইফৰ লগত বা বেলেগৰ লাইফৰ লগত খেলাটো বেয়া কথা। তো সেইকাৰণে আজি অলপ ওলালোঁ যে অলপ চাই আহোঁ, গণেশগুৰিৰ ফালে অলপ যাম বুলি ভাবিছোঁ। কেনেকুৱা কি পৰিস্থিতি গণেশগুৰিৰ ফালে, সেইফালে গৈ আছোঁ, অলপ দেখুৱাম আপোনালোকক। দোকানসমূহ চব বন্ধ আছে, অৰ্থাৎ এখন দুখনকৈ দোকান খোলা আছে, বাকী চব বন্ধ আছে। পেট্ৰল পাম্প খোলা আছে, অলপ ভিৰ আছে অলপ পেট্ৰল পাম্পত। ফাৰ্মাচী, ক্লিনিকবিলাক খোলা থাকিব। চব ৰাজধানী, চব হালকা মানুহ, একেবাৰে মানুহ কম। অন্য দিনা চাওক কিমান মানুহ থাকে এইফালে। গণেশ মন্দিৰখন বন্ধ হৈ আছে, বন্ধ কৰি ৰাখি দিছে, বাকী চব বন্ধ ৰাখিছে। আৰু এইফালে চব গাড়ী অলপ জাম আছে গণেশগুৰিত। হ'ব হ'লেও এইটো চব দোকানবিলাক বন্ধ হৈ আছে। ইয়াতে ডাঙৰ ডাঙৰ দোকান, সৰু দোকান, কাপোৰ দোকান সকলো বন্ধ আছে। এখন চব ব্ৰিজৰ তলত একেবাৰে খালী। এখন চব ৱালফৰ্ডত চব একেবাৰে চব খালী, তেনেকুৱা হিচাপ। এইখন চাওক, ছিগনেল ভাঙি গ'ল। আৰু এইটো চাওক পুলিচে ধৰিছে। ছিগনেল কাটিছে, পুলিচে ধৰিছে। চাওক দিলে আজি। এইখিনি চাওক ভাঙাঘৰ ব্ৰিজ হয়, ফ্লাইঅভাৰ। এইফালেদি এতিয়া GMC হৈ কেনে ঘৰৰ ফালে যাম, টিভি টাৱাৰ হৈ কেনে। এইফালেতো চব বন্ধই আছে, এইফালে অলপ খুব কমেই গাড়ী চলাচলি কৰি আছে।
নেমকেয়ার হসপিটাল। এইখন চাওক পাহাৰ ওপৰত। ইয়াতে অকল ফাৰ্মাচীবোৰহে খোলা আছে, বাকী চব বন্ধ আছে। এটা চাওক ইমান সমাগম নাই এইবাৰ, এটা চব বন্ধ আছে। এটা চাওক এখন দুখন টেকাৰবিলাক খোলা আছে, বাকী চব বন্ধ আছে। যিকোনো কামত ঘৰৰ পৰা নোলাব, যদি একেবাৰে বহুত লাগতিয়াল বস্তু তেতিয়াহে ওলাব, তাৰ আগত নোলাবই। কাৰণ জানে জনসমাগমত গ'লে, জনসাধাৰণৰ লগত গ'লে এজনৰ পৰা আনজনলৈ বিয়পি পৰে এই কৰোণা ভাইৰাছ। সেইকাৰণে আপোনালোকে ঘৰৰ পৰা পাৰে যিমান পাৰে নোলাবই ঘৰৰ পৰা। কিছুমান যেতিয়া উপায় নাই যাব লাগিব তেতিয়াহে যাব, তাৰ আগত ঘৰৰ পৰা নোলাব। চাওকচোন কি ধুনীয়া নাজাৰা হৈ আছে, কি ধুনীয়া চাবলগীয়া। চাওকচোন পাতবিলাক খৰি আছে গছৰ। ইছ, চাওকচোন কি ধুনীয়া হৈ আছে। তো আপোনালোকক জনাওঁ যে আপোনালোকে সদায় ফেচ মাস্ক ইউজ কৰক আৰু হেণ্ড ৱাছ ইউজ কৰক, চেনিটাইজাৰ এইবিলাক ইউজ কৰক। তো আপোনালোকে জানে কিমান কৰোণা ভাইৰাছ আতংক হৈ আছে। তো আপোনালোকে বাহিৰত নোলাব। তো আপোনালোকক এইখিনিয়ে কওঁ। আৰু জনসমাগমতো ক'তো নাযাবই, আৰু ফুৰিবলৈতো এতিয়া এইকেইদিন একেবাৰে এৰিয়ে দিয়ক। কাৰণ জানে কেনেকুৱা হৈ আছে অৱস্থা, এজনৰ পৰা আন এজনলৈ আহিব পাৰে এইবোৰ। তো আপোনালোকে কেতিয়াও বাহিৰত ওলাই নাযাব, যিমান পাৰে ঘৰতে থাকক। চাওক কথাবোৰ কিহৰ কাৰণে কৈ আছোঁ, আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ, আমাৰ ভালৰ কাৰণে কৈ আছোঁ, দেশৰ ভালৰ কাৰণে কৈ আছোঁ। চাওক পৃথিৱীৰ ভিতৰত ইটালী 2 নম্বৰ স্থানত আছে চিকিৎসাত, হয়নে? জানেনে আপোনালোকে? ইমান ভাল ডক্তৰ থকা সত্ত্বেও এতিয়ালৈ চাওক চীনত কিমানজন মানুহ ঢুকাই আছে এই কৰোণা ভাইৰাছত। তো আপোনালোকে জানেই, সেইকাৰণে আপোনালোকক একবাৰ কৈ দিছোঁ যে আমাৰ ইণ্ডিয়াত তেনেকুৱা একো নাই। তো আপোনালোকে যদি সেনেকুৱা ভাবে যে ঘৰৰ পৰা বাহিৰত ওলাম একো নহয়, সেনেকুৱা কেতিয়া নাভাবিব। আপোনালোকৰ ভালৰ কাৰণে কৈ আছোঁ, আৰু আপোনালোকক সদায় মই ভাল পৰামৰ্শই দিছোঁ। আপোনালোকে কেতিয়াও নোলাব বাহিৰত। আৰু শনিবাৰে 24 ঘণ্টাত এদিনতে 793 জন লোক নিহত হৈছে এই কৰোণা ভাইৰাছত, বুজিছেনে? কি ক'ব কওকচোন? এতিয়া মানে ইটালীৰ যোনজন প্ৰধানমন্ত্ৰী আছে তেখেতে কি কৈছে জানেনে? নিজৰ চকুলো ঢুকি কেনে কৈছে, চকুলো টুকিছে আৰু কৈছে যে আৰু কিমান পুতিম মাটিত, আৰু কিমান পুতিম জানেনে? এইটো ভাষ্যতে আপুনি গম পায় যে কিমান ঢুকাইছে এই ইটালীত। তাকো ক'ব লগা নাই। তো মই আজি অলপ ওলাই আহিছিলোঁ, অলপ দেখাবলৈ যে কেনেকুৱা গুৱাহাটী চহৰখন কেনেকুৱা হৈ আছে, সেইখিনি দেখাবলৈ ওলাইছিলোঁ। কালিৰ পৰাতো কাৰফিউ লকডাউন বন্ধ কৰিছে গোটেই অসমত, গোটেই ভাৰততো কৰিছে। যোৱাকালি আজিৰ পৰাই কৰিছে, কিন্তু আমাৰ অসমত মঙলবাৰৰ পৰা এইটো কাৰ্যকৰী হ'ব বুলি কোৱা হৈছে। তো এইটো ভিডিঅ'ত আজি এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। তো যদি ভিডিঅ'খন চাই কিনে আপোনালোকক ভাল লাগে তো জনাব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এতিয়া ঘৰলৈ যাম, বাহিৰত নোলাওঁ, আজিৰ পৰা নোলাওঁ আৰু ভাবিছোঁ। চাওঁ এতিয়া কিমান দিনলৈ থাকিব পাৰোঁ। এতিয়া চবেই আল্লাহ ভগৱানৰ ওচৰত সকলোৱে দোৱা কৰক যাতে আমাৰ এই কৰোণা ভাইৰাছটো সোনকালে ভাল হৈ যায়। তো আজি এইখিনিতে সমাপ্ত কৰিলোঁ। তো গুড বাই।